ও কচোন শুনি আছো কেনেকে বুজি পাম কচোন ক'ত কি ইমান ডাঙৰ কথা সেই দেওবাৰে যে আনি দিছিলোঁ কি কৰিলি চোৱা নে কি আকৌ যে আজি আনিব লগা হ'লে ভাবি আছা নেকি মোক টকা কাজা লুকুৱা বুলি মই তেল নাপাই কুকুৰা পাতি আছোঁ এই মুখা চাচোন বুজা আৰু সদায় সদায় লাগে আৰু যা হ'ব দে আনিম একদিন কাম কৰোঁতে দিনটো ঘুমাব লাগে কি তই কি বুজি ৰিক্সা বুলি ধৰাটোহে গম পাব ইফালে ৰাতি গাঁও বোলো তাই কি দিছি মইতো গা ধুবাই দিছিলোঁ নিজে নিদিলোঁ কোনে ধুবা হাক দিছি কি বুজি অভিজ্ঞ ঘৰত তই এটাই ছোৱালী বাপেহঁতৰ মনটো ভাল লগাব লাগি অলপ দিছোঁ তেহে মাটিখিনি মোৰ নামত দিব যাই চাহ বনাই যা বস্তু লৈছোঁ নি মই চলি পকিলে গোটেই জীৱনডাল বৰবাদ কৰিলে মোৰ তই দোকানৰ পৰা হৈ যায় নদী তিৰিডালা ৰাতিডাল গোটেইডাল সুন্দৰ মই দোকানত যাব লাগে চিৰিয়ে বকি আছে তোৰ ৰাতি দে ঠিক আছে বেয়াও লাগে ময়ো আকে বেছি দিন খানা কিয় নক'ব লাগে আজি আকৌ যাবি থৈছোঁ হ'ব দে আৰু অলপমানহে আছে বেয়া লাগে মুখখনত দেখি চালি মোৰ দেহি বাচ্চা ডোখৰ বহি পেলাই ফিটফাট হৈ মোবাইলটোকে লাগছা চাচোন যা বজাৰৰ পৰা আহিছে আজি মা যাব এই যাম ৰ এটা বেলাটো যাৱা নাই নহয় মাৰে এতিয়া নাযায় দে ৰাতি পেলাই যাব হলি সোনকালকে আহি যা আৰু এটা ভিডিঅ' আছে চাই লওঁ ই বেয়া লাগিছে না এই চলটো ভৰি খান ই ধুনীয়াকৈ দেখাটো একে কি ধুনীয়া লাগে এই ভৰি খান দেখিছে না আমাৰ যদি অৱস্থা এনেকুৱা হ'লে কি কৰি খালো হয় এইখন ভিডিঅ' দেনে বাৰু এইটো নাচাগে এটা হিৰ' ওলাইছে এটা ভিডিঅ'টা ভৰি চৰি ভাঙি মৰবি এটা এই ৰাতিৰে এইবিলাক চাই থাকিলে নহ'ব অলপ বজাৰৰ পৰা শুনো তিৰি গালিৰ পৰা শুনি থাকব নোৱাৰা মুনাটো আনচোন আৰু আজি বজাৰৰ পৰা আহোঁতে অলপ মাংস লৈ আহিবি কালি খোৱা নাছিলি আজি মাছ খালি হ'ব দে মাৰে সেইটো পেটহে শুনছ না উঠে এইখিনি কেইদিন খেলবা খেলাবি হ'ব দে পানীও থকা হ'লে এইদিন কৰিল মোৰ দাঁতত ধুলে যদি বোকা হয় দাঁতত ধুলে বোকা হ'ব দেখোন তিনিটাহে মানুহ হ'ব দে খাব পৰা জোখা এই শুনছা না এই মোনাটো নিচোন এইডালো নি মাৰিয়া নালিলে কোনে মাৰিবই এই নিজে মাৰে খুৱাবি মোক নোখোৱা দে বুজা চৰাই মাৰি আনি খুৱাবই কোনোবাই গা ধোৱা নাই ইয়াত খানা লাগিলে আজি ভাতটো হৈছে খাই লৈ দেখোন এই ৰচো ৰ কৰি আছো ৰ এই ক'ৰ পৰা আহিলি হিমালয় পথাৰ পৰা আহিলোঁ এই মই এই মই না এই এনেই ঘূৰি আছোঁ এই আজি শাহুমা যাব এই ঘৰত থাকিলে জীয়াক মাক জীয়াকে খানা খানা লাগব পাৰি চাব নোৱাৰে আৰু পুৱা এটা পইচা চুনা লাগি গৈছে না আজি 4 কেজি ওজনৰ মুৰ্গী এটা থৈ দিছোঁ বুদ্ধি নকবি আৰু এই কি কৰিবি আৰু উপায় নাই পইচা পাতি নোহোৱা হৈ গৈছে পইচাটো ক'ত যাবি দেখত মই ঘৰতে যাম এতিয়া একেলগে যাওঁ আৰু মাইনা যাবা হ'ল দিয়ে আৰু তোৰ দুদিনমান থাকা পালি হয় যাম দে এতিয়া দেউতাৰ ঘৰত অসুখ হৈ আছে গতিকে আকৌ এই ঠাণ্ডা দিনত নহয় দে অলপ দিগদাৰ হৈ কাৰণে যাম দে বেয়া লাগছে যাবা দিবা নাই দে বেয়া লাগব লাগা নাগে ভালে কুশলে থাকবি মই আকৌ আহিম
যে মা ওলাইছে যাবা পাম মই যাম দে আৰু এই দেউতাৰ অসুখ হৈ আছে ঘৰত আৰু বেয়া বস্তুবিলাক খোৱা অলপ বাদ দি দিছোঁ বাৰু বাবা এই আমাৰ জয় অলপ বুজা বেছি বাৰু কথাবিলাক আৰু আহিলে যেতিয়া আৰু জীয়া আৰু কোনো নিয়া ন তোমাৰ সেইটোতো হয় বাৰু হ'লেও বেয়া লাগে নহয় নতুনকৈ সংসাৰ কৰিছে নহ'লেও কথাটো ভালকৈ বুজা পঢ়া থাকিলে দুখন গৈ ভাল হ'লে ভাল হয় পাপা অলপ খোৱাটো কমাই দিম হ'ব দে বাৰু মই বুজাই দিম ইয়াক তুমি ভাল কথা লিখা একদম চিৰি লৈয়ে গ'লে বছৰ কি আৰু সেইটো হ'ব আজি মাংস আছিলে ন তাৰ এবাৰ দিম মোক এতিয়া এই ৰহ এই আহি লওক ৰহ মাকক থবা গৈছে আহি যাব নাই এই ৰচৰ ৰ এই দাদা মাংস আছে সিহঁতক খা কৰি আছে নিজে দেখোন এতিয়া বেমান চৰিডাল লৈ আহিছিলে আৰু হাৰা চুহি আছিলে তই দেখোন চাৰি বছৰ হিচাপ দিছিলে ইমান ডাঙৰ ডাঙৰ কথা কোৱা না ইমান ফাঁকি দিবা নালাগে বেটা ইও মোক দম দিয়া পাৰলা তই নাহিলিও নাখাম তাৰা